जोंनि थांखियानो बिटिसि ओनसोलाव गासैबो हारिनि सुबुंफोरजों गोरोबना गोजोनै थानाय जौगाथायनि खामानि मावनाय। আমাৰ উদ্দেশ্যটো হ'ল বিটিসি অঞ্চলত সকলো জাতি জনগোষ্ঠী মিলি পেলাই শান্তি বজাই ৰখা, সকলো জাতি জনগোষ্ঠী একেলগে মিলি পেলাই এই অঞ্চলত উন্নয়নৰ কাম কৰা। दिसपुराव बिटिसि ओनसोलनि मोनजिबा बियाबनिफ्राय इन्डिए महरै देरहाहरनाया जोंनि बिबान। দিসপুৰত আমাৰ হ'ল বিটিসি অঞ্চলত 15টা সিট আছে। এনডিএ হিচাপে আমি 15টা সিটটো 15টা পঠাই দিয়াটো আমাৰ বিপিএফ দলৰ দায়িত্ব। टाउनफोराव बिपिएफ हान्जानि दिसपुर सल' जात्रा हाबाफारियाव बाहागो लायै बिटिसिनि चिफ हाग्रामा महिलारि। थांनाय सानखालि तामुलपुर जिल्लानि बरकाटा चकआव बिपिएफ हान्जानि दिसपुर सल' जात्रा। तामुलपुर जिल्ला कमिटि बिपिएफनि बानजायनायाव बरकाटा गेलेग्रा फोथाराव दिसपुर सल' जात्रा हाबाफारिखौ लानाय जायो। बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिजों लोगोसे खाम्फा बरगयारि, मावफुं सोद्रोमा गणेश कसारि, महेश्वर बसुमतारि, लोगो आफादगिरि मनेश्वर बसुमतारि, लाइमोन गांखं बिपिएफनि आफादगिरि रिन्जय बसुमतारि, आखान्थि आफादगिरि कास्टम बसुमतारि, लोगो आफादगिरि इमानुएल मोसाहारिजों लोगोसेनो गोबां बिपिएफ हान्जानि बिबानगिरि बिथांमोनहा बाहागो लायो। बे हाबाफारियावनो बिटिसिनि गाहाय हाग्रामा महिलारिया बाहागो लानानै बुंथियोदि जोंनि दिसपुर सल' जात्राया जाफुंसारबाय। गसाइगावनिफ्राय लानानै उदालगुरि जिल्लासिम बे रेलिया जाफुंसारबाय। जोंनि थांखियानो बिटिसि ओनसोलाव गासैबो हारिनि सुबुंफोरजों गोरोबना गोजोनै थानाय, लोगोसेनो जौगाथायनि खामानि मावनाय। फैगौ बिधानसभा बिसायख'थियाव बिपिएफ हान्जाया इन्डिए हिसाबै मोनजिबा बिधानसभा मासियाव बाहागो लागोन आरो सोरखार दाफुंनायाव बाहागो लागोन। 43 नं तामुलपुर बिधानसभा बियाबाव बिपिएफ हान्जानिफ्राय बिजाथि थागोन ना थाया दासिमबो रोखा खालामाखै होनना ओरैबायदि बुङो। আমি যিটো উদ্দেশ্য লৈ পেলাই দিছপুৰ सल' যাত্ৰা কৰিছে সেইটো পুৰা ছাকচেছফুল। অকল অহাকালি ভেৰগাঁও আছে, ভেৰগাঁৱত নিশ্চয় ভাল হ'ব ভেৰগাঁও। আৰু আমাৰ উদ্দেশ্যটো হ'ল বিটিসি অঞ্চলত সকলো জাতি জনগোষ্ঠী মিলি পেলাই শান্তি বজাই ৰখা, সকলো জাতি জনগোষ্ঠী একেলগে মিলি পেলাই এই অঞ্চলত উন্নয়নৰ কাম কৰা, সকলো জাতি জনগোষ্ঠী মিলি পেলাই এই অঞ্চলত একতা বজাই ৰখা, এইবিলাক আমাৰ দিছপুৰ सल' যাত্ৰাৰ মেইন উদ্দেশ্য। আৰু দিছপুৰত আমাৰ হ'ল বিটিসি অঞ্চলত 15টা সিট আছে। এনডিএ হিচাপে আমি 15টা সিটটো 15টা পঠাই দিয়াটো আমাৰ বিপিএফ দলৰ দায়িত্ব এনডিএ হিচাপে। কিন্তু আজিৰ দিনত হয়তো সুধি আছে কোনোবা যে বিপিএফ হিচাপে কিমান সিট পাব, এইবিলাক কথা নহয়। আমি এনডিএ হিচাপে আমি 15টা সিটত 15টাও পঠাই দিম। আৰু বিপিএফ দল হিচাপে যিহেতু আমি এনডিএত আছে, বিটিসি বাহিৰতো বহুত সমস্যা আছে, এইবিলাকক জিকাবৰ কাৰণে মই যিখিনি কাম কৰিব লাগে সেইটো কৰি আছোঁ আৰু কৰি দিম। এইটো নাই এইটো ফাইনেল পৰ্যায়ত আহক নাই, কিন্তু এনডিএ হোৱাটো 100% এইটো হৈ গ'ল। আমাৰ অহা 9 তাৰিখত PMB মিটিং হ'ব, ইয়াৰ পিছত CWC 11 তাৰিখত হ'ব। বাছ তেতিয়া আমি গম পাম। আমাৰ মাজত আলোচনাটো এতিয়াও চলি আছে। হয়, আমিও শুনিছোঁ 4টা 5টা বা 3টা 10টা এনেকুৱা UPPLতো বিচাৰি আছে, UPPLতো চিট বিচাৰি আছে, আমিও বিচাৰি আছে। তো এনডিএ হিচাপে বিপিএফ হিচাপে কিমান চিট পাব সেইটো বিজেপি নেতৃত্ব এনডিএ ইয়াত লগত হ'ব। UPPL হিচাপে কিমান চিট পাব সেইটো UPPLে নিজাববীয়া আলোচনা কৰি ল'ব। এতিয়া AGP হিচাপে কিমান চিট পাব সেইটো বিজেপি নেতৃত্ব লৈ যেটো এইটো আলোচনা চলি আছে। মুঠতে চৰকাৰ এনডিএ হ'ব সেইটো 100%। এইবিলাক UPPLে খেলে না বিজেপি খেলে না কংগ্ৰেছ খেলে এইবিলাক মোক সুধিব নালাগে। BPF খেলে না নেখেলে সেইটো 11 মুঠতে 16 তাৰিখলৈকে বাছ। হেলিকপ্টাৰ এক সপ্তাহ আগতে আহিছে। নাই আজি আহিছে। তাৰমানে ইহঁতে কথাটো হ'ল ইহঁতে মই মাথা আগতে এডভান্স আহিছে। মোক লাগে যেতিয়া নাকি ইলেকশ্যন ঘোষণা হ'ব 16 তাৰিখত ঘোষণা হ'ব তেতিয়াৰ পৰা মই বিচাৰিছিল, কিন্তু ইহঁতে বিৰাট হেলিকপ্টাৰ নাই। এতিয়া চবে কয় মোক লৈ যা, আপোনালোকে এই তামোলপুৰত একবাৰ যাওকচোন, এই টোটো ড্ৰাইভাৰবিলাক কেনেকুৱা মাতে, এই দাদা মোৰ ওচৰত আহক মই লৈ যাম। চবে কয় 10 টকা য'ত ভাড়া লয় ইয়াত আপুনি 5 টকা পৰা উঠিব পাৰিব। ময়ো এনেকুৱা লাখি য'ত মানে
100 টকা ভাড়া লয় ইয়াত মই 50 টাকাত পাইছে ভাড়া